हेलो बंधुসকল मैं आज কি দেখুৱাম চোৱা এই হল ভেন্দি গুটি ভেন্দি ইয়া জায়গাটো বালি মাটি আছিল এতিয়া পথাৰৰ মাটি আনিছো মানে প্ৰথমতে একো নহয় বুলে মানে পথাৰৰ মাটি পেলালো এতিয়া মানে চাও ন কি আহে ভেন্দি গুটি আৰু লেছৰা গুটি আনিছো অলপ কৰি চাম খেতি কৰি চাম হয় নে নহয় পিছত মানে গছ হয় নে নহয় হেতুও দেখুৱাম আৰু ফল হয় নে নহয় ফল পাম নে নাপাম হেতুও দেখুৱাম ঠিক আছে এতে আমি লাইন দিম লাইন দিলে অলপ দেখিবলৈ ভাল আৰু মাজে মানে সিধা গৈ মানে মাজত সোমাবলৈও ভাল নহয় জানো চিঙিবলৈ ভাল লাইন দিম ঠিক আছে ভিডিওটো শেষলৈকে চাই থাকিব এইয়া মানুহজনীকো লগাই দিছো মই অলপ কাম কৰিব লাগে ন এইবিলাকো তেতিয়াহে খেতি কৰি খাব জানিব এইফালে তেজপুৰীয়া লিচি লগাইছো যোৱা বছৰ 1.5 বছৰ হৈছে লগোৱা এনেকুৱা গছডাল ধুনীয়া হৈ আহিছে খুব সৰুতে ফুল ফুলিলে ফল লাগিছে এইয়া কি খেলি আছে তোমালোকে বাহ তোমালোকে হিফালে যোৱা হল সজনাতকে ৰজনা বুলি কয় বোলে সজনাতকে অলপ বেলেগ ধৰণৰ ডাঙৰ হয় আকৌ ছুটি হয় সেইডাল সেইটো বস্তু ফুলটো কেতিয়াবাৰ পৰা ফুলি আছে কিন্তু ফল থকা নাই এবাৰ ভাল মাটি দিছো থাকিব পাৰে লাইন কৈ দিম ইয়াত আগতে কোৰ মাৰি লৈছো ইয়া এতিয়া এটা কৈ লাইন দিম এতিয়া ইয়াতে স্পিডলি দি যা আসলতে মই টাইফয়েড বেমাৰত খুব দুৰ্বল হৈ আছো কাম কৰিব পৰা নাই একোকে যেনে তেনে কৰি আছো ইনজেকচন লৈ আছো 7টা কৈ আৰু টেবলেট ঔষধ পাতি খাই আছো মাথা বিষ আৰু দুৰ্বলতে মানে পৰি যাম লাগি যায় তথাপিতো উপায় নাই কাম বনটো অলপ কৰিলে দেহাটো ভাল হ'ব বুলি ভাবিছো চেষ্টা কৰি আছো হেনেকে कई लाइन 1 2 3 4 5 लाइन 5 लाइन भिंडी दिसो टीम जाना उठ दी दिलु इया हल लेसरा इया डांगबडी इटु हल बगा प्रजाति इटु रंगा दुई बिधर इতিয়া আমি একো জোগাৰ কৰিব পৰা নাই ন तार बेरा দি থৈ দিয়া আছে तार बेरा বিলাকতে মানে ফেন্সিং तार এইবিলাকতে হলে হ'ব নহলে নাই আৰু ন বগালে আৰু খাব পাম যদি ফল ধৰে দি থৈ দিও আৰু এনে খেতি কৰিব সময় নাই টাইম পাইছো অলপ সময় হেই আৰু দেখা যায়
চৰাই খিচৰাই নেপেলালি হ'ল চৰাইটো খিচৰাব ৰঙা প্ৰজাতি আৰু বগা প্ৰজাতি দুইবিধ মিক্স কৰি দিছোঁ হয় নহয় ন কমাই কমাই দিব লাগিছিলে হোক ন জাগাই নাই যেতিয়া বেছি ঘন হ'লে হেৰি হৈ যায় হ'লে হ'ল উঘালি দিলেই হ'ল কিছুমান নহয় ন হয় নহয় ন দিলোঁ এইবিলাকত হ'লেতো খাব পাম নহ'লে নাই সেইখিনি বাচিছে ইয়াত দি দিম ঠিক আছে দিয়ক খেতি কৰিবলৈ সময় নাই জাগাও কম গতিকে যিখিনি আছে ন চেষ্টা কৰিছোঁ ভেন্দি দিছোঁ লেচেৰা দিছোঁ হ'লে হ'ব নহ'লে নাই মানে কি চেষ্টা কৰোঁ কেতিয়াবা ভালদৰে খেতি কৰি খাম বুলি কিন্তু ভালদৰে আমি ফল নাপাওঁ খেতি কৰাৰ পদ্ধতিবিলাক নাজানো গতিকে ভালদৰে খেতি কৰাৰ পদ্ধতিবিলাক শিকি ল'লে ভালেই হয় নোহোৱা নহয় মাটিটো একচুৱেলি ভাল হ'ব লাগে এইবাৰ মানে পথাৰ মাটি লৈ আহিছোঁ খুব ধুনীয়াকৈ নিশ্চয় হ'ব যেন লাগিছে বালি আছিলে আগতে যিকোনো হোৱা নাছিল আৰু গোবৰ প্ৰথমতে বহুত পেলাইছিলোঁ ডুব গ'লগৈ এতিয়া নতুন গোবৰ চবৰ দিব পৰা নাই সেয়েহে আৰু পথাৰ মাটি নিশ্চয় হ'ব লাগে চেষ্টা কৰিছোঁ ন ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম মোৰ ভিডিঅ'বিলাক চাই থাকিব লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব সহায় কৰি যাব আপোনালোকৰ আশীৰ্বাদ পাই থাকিম বুলি আশা কৰিলোঁ ঠিক আছে ধন্যবাদ